নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছেই যে 5 এপ্ৰিল আৰু 8 এপ্ৰিলত গুৱাহাটীত হ'বলৈ গৈ আছে IPL। এই IPLৰ আগতে আমাৰ অসম সন্তান ৰিয়ান পৰাগে 6টা বলত 7টা ছিক্স উৰুৱাই এটা নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। আৰু কোনজন বলাৰৰ বলত 7টা ছিক্স মাৰিলে ৰিয়ান পৰাগে সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে গম পাইছেই যে 5 এপ্ৰিল আৰু 8 এপ্ৰিলৰ বাবে ৰাজস্থান ৰয়েলছ দলটিয়ে আমাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰেক্টিচ খেলি আছে। কিন্তু সেই প্ৰেক্টিচ মেচতে আমাৰ ৰিয়ান পৰাগে 10 বল্ডৰ 6টা বলত 7টা ছিক্স মাৰিবলৈ সক্ষম হয়। তো কোনোবাই ভাবিব পাৰে যে 6টা বলত 7টা ছিক্স কেনেকৈ মাৰিল, কিন্তু এটা বল নবল আছিলে, সেইকাৰণে সেই বলটিতো ৰিয়ান পৰাগে 6 মাৰি 6টা বলত 7টা ছিক্স মাৰিবলৈ সক্ষম হয়। তো এই আছিল ভিডিঅ'টোত কেনে লাগিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।